মোৰ ফটোহে উঠি আছে ইয়াৰ প্ৰায় যিখিনি চাৰিজনক আজি ধৰিছে বহিৰাজ্যৰ পৰা যেটা আমাৰ জুৱা যেটা আহিয়া আমাৰ অসমত বিভিন্ন ঠাইত এই ৰমৰমীয়া জুৱা একটা বেহা চলি আছে আমি আঞ্চলিক আক্ৰান্ত হিসেবে আমি খুব একটা মানে এইটো ভাল পদক্ষেপ বুলি আমি বিশেষ কৰি আমাৰ শেৰপাংগুৰি অঞ্চলৰ থানাৰ অন্তৰ্গত যিখিনি আজি চাৰিজনক ধৰিছিল লগতে দুটা সুপাৰক মানে ধৰিছিল এইটো আমি থানা অফিচাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনক যাতে এই বিজনেছটো মানে বন্ধ হ'ব লাগে আমি আঞ্চলিক আক্ৰান্ত হিসেবে এইখিনিয়ে মানে দাবী জনাব প্ৰশাসনক মনে হয়